এতিয়া গৈ থাকিম এখন নদী পাৰত সাঁতুৰিবলৈ আৰু অলপ দেখাই থাকিম চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ বোলো সকলোৰে ভাল। চাওঁতে এতিয়া গৰু বিহু পাই গ'লি, গৰু গা ধুৱাবলৈ যাব হ'ব। এতিয়া গৰু গা ধুৱামগৈ, ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ৰঙালী বিহু উপলক্ষে সকলোলৈকে মোৰ ফালে প্ৰাঞ্জলিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া আমি গৰু গা ধুৱাব যাম, ব'লক গৈ থাকোঁ। পূৰা মাৰি থকা হৈছে গৰু, পূৰা কি ক'ম আৰু পূৰা দিছে আজি। নদীত যাম এতিয়া, সাঁতুৰিমগৈ। বেছি জোৰকৈ মাৰিবলৈ লাহে লাহে মাৰ, নহ'লে গৰুকেইটা দুখ পাব। গাই দিয়ক, কি বুলি কয়, লাও খা বেঙেনা খা গাই দিয়ক। এয়া গৰু গা চা ধুৱাই আনি আমাৰ চাট মাৰি আছে। বেছিকৈ খাব নিদিবি, পেট ভৰি যাব। আৰু এইফালেও আছে, সেয়া মানুহ দেখিছে। এই বোলাৰ বিহু এয়া পূৰা মাৰি থকা আছে গৰু, পূৰা মাৰি থকা আছে। আমাৰ ইউ ব্লগ বনাই দেই, আৰু এইটো চেনেল আছে। অ'কে দি দিম। আৰু এবাৰ মাৰিলে আৰু এয়া চাট হালধি। মই জনামতে এইটো চাট হালধি গুণাগুণটো কৈ দিয়া তুমি ইউটিউবত। হালধি কি আপুনি কৈ দিয়ক, অকণমান এইটো ওপৰলৈ চাটটো লৈ লওক। হালধি হৈছে আমাৰ বীজাণু নাশক হৈছে, সেইকাৰণে আমাৰ চাৰ্টত গৰু চাৰ্টত হালধি ব্যৱহাৰ কৰা হয়। হালধিয়ে কি কৰে, আমাৰ গৰুত যিখিনি ইকৰা থাকে, চিকৰা ওকণি পেৰাচাইট যিখিনি লেতেৰা বস্তু থাকে সেইখিনি মাৰি দিয়ে, মানে আঁতৰাত সহায় কৰে। সেইকাৰণে আমাৰ হালধি ব্যৱহাৰ কৰে চাৰ্টত। দাদা এটা ধুনীয়া কথা কিমান কৈ দিলে। এইখিনিতে মই হালধি কল বস্তু দেখিছিলে, আজি বোলে দাঁত ব্ৰাছ কৰিব লাগে হালধি দি, তাকে মই কৰি দিলোঁ। ভাইটি গোটেই মাথা চাথা হালধি দেখোন। হালধি প্ৰভু কি হে জেতুকা পেটামা দুদা। বাহ, ধুনীয়া হৈছে গামোচা চামোচা লৈ আমাৰ বিবেক দা। আমি এতিয়া গৈ থাকিম এখন নদী পাৰত সাঁতুৰিবলৈ আৰু অলপ দেখাই থাকিম চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। এতিয়া এইখিনিতে মাৰে সৰু বাপেৰে সৰু তই হবি বৰবৰ গৰু। আমাৰ এইটো গৰু গা ধোৱাতে এইটো এই শাৰীটো গোৱা হয় আৰু মই গান শুনিব জাষ্ট ফানি হা। লাও খা বেঙেনা খা, মাৰে দোকানী বাপেৰে মদাহী তই হ ঐ মা দিছে নে গাত জাতিলাও মাৰি দিছে। ঠিক আছে চাই গ'লো। ধুনীয়া আৰু এয়া আমাৰ ডাং চাং লৈ আহিছে। আমি ডাং লৈ অহাৰ উদ্দেশ্যটো গম পাইছে নাই তোমালোকে? নাই পোৱা নহয়। আমি তাত পোক পাৰিমগৈ। কৈ দিয়ক। আমাৰ গৰু বিহুৰ দিনাখন কি হয়, 100 এবিধ শাক খোৱা হয়। 100 এবিধ শাক কি কাৰণে খোৱা হয়, তাত বিভিন্নখিনি ঔষধি গুণযুক্ত শাক থাকে, উদ্ভিদ থাকে। সেইখিনি আমাৰ শৰীৰৰ কাৰণে অত্যন্তই প্ৰয়োজনীয়, আমাৰ বেমাৰ প্ৰতিৰক্ষা কৰিবৰ কাৰণে। এতিয়া 100 এবিধ শাক খামেই আমি। ইয়াৰ উপৰি আমাৰ যিটো পৰুৱা, মজালি পৰুৱা আমাৰ পৰম্পৰা, মজালি পৰুৱা কি কয়, বিভিন্ন উদ্ভিদ খায়। সেই উদ্ভিদৰ পাতত বিভিন্নখিনি আমাৰ কি থাকে, খনিজ পদাৰ্থ থাকে। সেইকাৰণে আজি মজালি পৰুৱা টোপ আমি বিচাৰি যাম। আহা এতিয়া তোমালোকৰ লগত ব'লক, নহ'লে মজালি পৰুৱা টোপটো বিচাৰি যাওঁ, লগতে নদীত ধামাকা সাঁতোৰা হ'ব। অ' গাইছ, এইখিনিতে আজি গৰু বিহুৰ দিনাখনি আপোনালোকে নাপাহৰিব পুঠি মাছটো বিচাৰি থ'ব, গৰু যাতে হাত ভৰিকেইটা ধুব পৰা হয়। নাম জানা নে তোমালোকে? পৰুৱাটো সদায় ফৰফৰাই যায়, চাবাচোন তোমালোকে, গতিকে তাত ফৰ্মিক এচিড থাকে। অঁ ঠিক, ফৰ্মিক এচিড। ই আমাৰ নাকৰ যিটো আমাৰ নাক যে ফাটে, এই নাকৰ যিটো উপাস্থি গঠনৰ কাৰণে
আমাৰ ফৰ্মিং এচিডটো প্ৰয়োজন হয়। এতিয়া সেইটো কাৰণে আমি ফৰ্মিং এচিড বিচাৰি যাম। ফৰ্মিং এচিডৰ চ'ৰ্চ আহি এতিয়া পাই গ'লোহি মজালি পোৱা। ইয়াত মজালি পোৱাৰ চ'ৰ্চ গোটেই বাঁহ আছে। প্ৰত্যেক বছৰ আমি ইয়ালৈকে আহোঁ। তেতিয়া আমি আৰম্ভ কৰিম। তোমালোকে সহযোগ কৰিবা যদি তোমালোকৰ প্ৰয়োজন হয়। থাকিবা তোমালোককো আশা কৰিছোঁ। দেখাই থাকিম, চাই থাকক মজালি পোৱা। আৰু দেখাই থাকিম, চাই থাকক। চব কাম কৰি মেলি এতিয়া মজালি পৰা বাঁহটো পাৰিবলৈ যাম বুলি ওলাইছো। বহুত ৰ'দ দিছে, ওপৰলৈ চাবই পৰা নাই। বগা দেখা নাই, চকু দেখা নাই বগা এইখিনি। পানীতে দিমগে আমি পুৱা লাগি দিব লদা পেলাই পেলাই গৈ থাকিম। পুৰা বাঁহ থোৱা হ'ব এতিয়া। এখন উন্নয়ন কমিটি বুলি আমাৰ দি দিওঁ আমাৰ ইমান পৰুৱা ফাইনেলি মজালি পৰা বাঁহ লৈ আহি আমি সাঁতুৰিম বুলি আহিলোঁ। আমি গোটেইখিনি আহিছোঁ আৰু আমি সাঁতুৰিম এতিয়া। ব'লক সাঁতুৰি লওঁগে। আহি পালোহি আমাৰ নদীত, গা ধুম এতিয়া। ইয়াতে সাঁতুৰিম আমি এতিয়া। অকণমান জাষ্ট অলপ সাঁতুৰিম এনেই। পানীটো বহুত চাফা বা দেই, পূৰা খাব পাৰি। আৰু ইয়াত ট্ৰেক্টৰ ধুই আছে। আমাৰ বটল নামি গ'লেই। হেল্ল' গাইজ, ব'লক এতিয়া সাঁতোৰোঁগে। আৰু মই এতিয়া সাঁতুৰিমগৈ, চোলাটো লগাই লওঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বহাগৰ বিহু বুলি। আৰু আপোনালোকে যদি মোক বহাগৰ বিহু বুলি মৰম অকণ দিব, লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব। বুং সাঁতোৰোঁগে, এইটো লৈ থাক। আহি আছোঁ। হেল্ল' গাইজ, ই গৈ আছে সাঁতুৰিবলৈ, আপোনালোকে চাই থাকিব। হেল্ল' গাইজ, চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব। আৰু পানীটো বহুত দূৰত ঠানি দিব। কেনেকুৱা লাগিছে? কি কয় গাইজ, সাঁতুৰিটো বহুত মজা লাগিছে। বহুত দিনৰ মূৰত আজি সাঁতুৰিছোঁ। পাক এটা মাৰি আহোঁ। সাঁতুৰিব নাজানো কিন্তু হ'লেও মানে সাঁতুৰিব আহিছোঁ। ফাইনেলি গা ধুই এতিয়া সাঁতুৰি মেলি হৈ গ'ল। ঘৰত যাম, ঘৰত গৈ মা হালধীয়া সুধি গা ভাত ধুই মেলি বিদাস আকৌ কাপোৰ চাপোৰ পিন্ধি ধুনীয়াকৈ ওলাই মেলি যাম ফুৰিবলৈ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে